গোটেইবোৰে ৰখি আছোঁ আৰু হোৱা নাই। আমি যিহেতু লগৰবোৰৰ লগত ফুৰিব গৈছোঁ দেই আজি। এতিয়ালৈকে লগৰ লগ পোৱা নাই বাৰু, লগৰবোৰ ৰৈ আছে। এয়া মোৰ লগৰবোৰো লগ পাই গ'লোঁ। আমি কথা পাতি থোৱা আছিলে আগতে যে আমি একেলগতে এনেকৈ যাম আৰু এটা জেগাত লগ হ'ম, যিহেতু সকলো আহি উপস্থিত আৰু ময়ো আহি পালোঁ। আৰু দুই এজনী আছে চাগে আহিবৰ কাৰণে, সিহঁতৰ কাৰণে এটা জেগাত আমি ৰ'মগৈ আৰু ইয়াতে ৰ'দ কাৰণে আমি ৰৈ দিয়া নাই, অলপ চাহ জেগাত গৈ বহোঁ আৰু একেলগতে যাম আৰু আপোনালোকক দেখাই যাম আমি ক'ত যাম, কি কৰিম, কি খাম গোটেই দিনটো। আজি গোটেই দিনটোৱে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। মানে এনেকুৱা নহয় যে আমি বহুত দূৰত ক'ৰবাত ফুৰিব গৈ আছোঁ, আমি তেনেকুৱা নহয়, আমি বেছি দূৰ নহয়, ওচৰতে, কিন্তু খুব ধুনীয়া এটা জেগাত আমি গৈ আছোঁ। দুজনী লগৰ পোৱাহি নাই, আমি সেইকাৰণে ৰৈ দিছোঁ ইয়াতে, গোটেইবোৰে ৰখি আছোঁ আৰু আহিব। ধুনীয়া কথা এটা কৈ আৰু জিনাই এনেকৈ সামৰিলে আমাৰ ভাল লাগিলে, যিহেতু মাতি দিলে বুলিব। আমি গৈ থাকোঁতে ধুনীয়া এটা পুখুৰী দেখিলোঁ, পুখুৰী মানে ফিচাৰী হয় আৰু আমি পুখুৰী বুলিয়ে কওঁ। আমি মথাউৰি পাই গ'লোহি, থেপাবাৰী নে পাৰি কিবা এটা কয় আৰু ভালকৈ ইমান ভালকৈ নাজানিছোঁ। লগৰবিলাকৰ লগত কেনেকুৱা লাগিছে? গৰম উঠিছে নাই? এইফালেতো ঘৰ নেকি? আমি গৈ থকা জেগাটো পালোঁ আৰু আমি গৈ আছোঁ এতিয়া, কৈ দিছোঁ আৰু নদিহিং বুলিয়ে কৈ চাগে, ইমান ভালকৈ নাজানো বাৰু। এইটো বাইপাছ বনাই আছে আৰু হোৱা নাই, ফালে বাইপাছ হয়, এইটো নতুনকৈ বনাই আছে, ফালেদি দিহিং আছে, নদিহিং কাষতে আমি আজি বহিম আৰু তাতে কৰোঁ আৰু ফূৰ্তি কৰিম। ইয়াতে মই এটা কথা কৈ দিওঁ আৰু আমি লগৰবোৰ যে আহিছোঁ আমাৰ কলেজৰ লগৰ হয়। আমি যিহেতু ডিগ্ৰী কৰি আছোঁ, এইটো লাষ্ট ছেমিষ্টাৰ হয়, 6th ছেমিষ্টাৰ, কাৰণে আমি গোটেইবোৰে কথা পাতি ল'লোঁ আৰু কলেজতো তেনেকৈ লগ হৈয়ে থাকোঁ, এদিন আমি বাহিৰতো লগ কৰোঁ এনেকুৱাকৈ। আৰু নদিহিঙৰ কাষ পাই গ'লোহি, ইয়াতে ভাত বনাম আৰু আমাৰ ইয়াত অকল অসমীয়া বিভাগটোৱে আছে। মই জনীও বেলেগৰ দৰে বেলেগক দেখি আৰু ভিডিঅ' বনাবলৈ চেষ্টা কৰিছিলোঁ এনেকৈয়ে। মোৰ ভিডিঅ'টো আৰু ইমানকৈ দেখাই থাকিলে নহ'ব, মোৰ লগৰবোৰো আছে, সেইকাৰণে মোৰ ভিডিঅ'টো ইমানতে ৰাখি মই বাকীবোৰকো দেখাই আছোঁ আৰু বহুত কিবা কিবি দেখাব লগা আছে, আপোনালোকে চাই থাকক। ধুনীয়া সকলোৱে কামত লাগি গ'লোঁ, ৰিলচ বনাইছোঁ, ফটো মাৰিছোঁ, তাৰ মাজতো কামটো কৰিবই লাগিব, ভাত বনাবলৈ আছে, কাম কৰি আছোঁ, ভাত বনাই। এয়া আমাৰ মৰম লগা ছোৱালীজনী জিনামণি ধুনীয়াকৈ ৰিলচ বনাই আছে, মই ৰৈ থাকিব নোৱাৰি ভিডিঅ' কৰি সাঁচি থৈছোঁ এনেকৈয়ে। ৰিলচ বনোৱা তাৰ বাহিৰেও আমাৰ যিবোৰ দায়িত্ব নিজৰ সেইবোৰ আমি পালন কৰি গৈছোঁ। এয়া আমাৰ চাহ খোৱা বৰ সময় আহিছে আৰু ভিডিঅ' কৰি দিছে মোক। আমাৰ কৃষ্ণা গভীৰ ভাৱনাত ডুব গৈ আছে চাগে।
থৈলে হৈ গৈছে কোনে খাইল পেলালে হয় ন ভাবিলোঁ অকণমান ভিডিঅ' কৰোঁ কামটো কৰিলোৱে বাৰু বেলেগে ভাল কৰিয়ে আছে মই ভিডিঅ'কে কৰোঁ সেইকাৰণে ভাবিলোঁ সকলোকে দেখাওঁ ইয়াত চাহটো মই বনাই নিছোঁ সেইকাৰণে দেখাই দিছোঁ আৰু এয়া অঞ্জু ভিডিঅ' বনোৱাত ব্যস্ত একেবাৰে হাঁহি হাঁহি ভিডিঅ' বনাইছে আমাৰ ধুনীয়া ছোৱালীজনীও ভিডিঅ' বনোৱাত ব্যস্ত ভাবিলোঁ অলপ দিহিংখনো দেখাই দিওঁ এফালে নৰদিহিং ধুনীয়া হাঁহিৰ সৈতে ধুনীয়া ছোৱালী মিচিকিয়া হাঁহি হাঁহি মৰমৰ অনুৰাধা কৰি যা হাচিৰা তাৰে স্মৃতি মৰমৰ অনুৰাধা বহুত ধুনীয়া হয় দিহিংখন মোৰ কিন্তু ভাল লাগিছে ইয়াত বহুত এনজয় কৰিছোঁ লগৰবোৰৰ লগত এনেকৈয়ে আমাৰ লক্ষ্য আৰু স্মৃতি ধুনীয়া চুলি কোচাৰে ধুনীয়া ছোৱালীজনী জিয়া মৰম আছে জানা দিবলে তোমাকে আমাৰ গুল্লু মুল্লু ধুনীয়া ছোৱালীজনী তুমি মোৰ পৃথিৱী তুমি মোৰ চিৰণী জাগৰি প্ৰতি নিশা তোমার খোঁজৰ বাবে বাট চাই তুমি নাহিলে কিয় সকলো অসহায় নাহা কিয় সঘনা পোৱাৰ দানি আছে আকাশত আমাৰ আজিৰ দিনটো আপোনালোকৰ আগত যিমান পাৰোঁ ইমান শ্বেয়াৰ কৰিলোঁ গোটেইবোৰ ভিডিঅ' দিয়াটো সম্ভৱ নহয় বহুত দীঘল হৈ যায় ভিডিঅ'টো আজিৰ দিনটোত মোৰ লগৰবোৰৰ লগত এনেকৈ পাৰ কৰি বহুত বেছি ভাল লাগিল আৰু আশা কৰোঁ আপোনালোকেও ভাল পাব যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে তেন্তে প্লিজ লাইক আৰু কমেণ্ট কৰি জনাব আৰু আজিলৈ বাই